কত যোৱা নাই বেছি গৰম ইমান গৰম মই আহি আছোঁ ৰবা মাতিবচোন অলপ বাইদেউ এইখন বিল্ডিঙা ন কমলেশ্বৰ দাসৰ ঘৰ চিনি পায় নেকি অলপ আগত যাব লাগিব হয় নেকি তো এইটো আপোনাৰে ঘৰ তো আপোনাৰ লগত 2 মিনিট কথা পাতিব পাৰিব ন এইটো যাম না হেল্ল' আমি মানে মেনেজমেণ্টৰ পৰা আহিছিলোঁ আমি কিছুমান প্ৰডাক্ট আনিছিলোঁ তেনেকৈ মানে কি গাঁৱে গাঁৱে আমি দি ফুৰোঁ কিছুমানৰ মানে যদি উপকাৰী বুলি ভাবে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু বিষৰ কাৰণে হয় এইটো আপুনি যিকোনো বিষতে মানে ব্যৱহাৰ কৰিব পাৰে আপুনি যদি এইটো নলয় আমাৰ আৰু প্ৰডাক্ট আছে স্কিনৰ বিষয়ে ল'ব পাৰে স্কিনৰ আছে আপুনি এইটো ভিটামিন ই হয় একচুৱেলি এইটো আপুনি চুলিৰ কাৰণে ইউজ কৰিব পাৰে আৰু মানে হেৰিৰ কাৰণে ইউজ কৰিব পাৰে স্কিনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে বহুত ভাল হয় বাইদেউ আপোনালোকৰ ইয়াত আগতে বহুতে লৈছে এইটো লগত ধুনীয়া মিলিব বাইদেউ হয় ভাল বস্তুটো কিমান কেইবিলাক এইবিলাক বেছি নহয় বেছি নহয় এইটো মানে 460 হয় আফটাৰ ডিছকাউণ্ট আপোনাৰ এইটো পাব 240 এনেকুৱা বহুত বস্তু আছে বাইদেউ ৰাখক বাইদেউ ৰাখক এইখিনি আপোনাৰ কাৰণে ভাল হ'বতো নাজানি ইয়াতে কি কৰি আছ যা ভিতৰত যা আৰু অচিনাকি মানুহৰ লগত কথা পাতিব নালাগে নাজানো কি কোন দহত ক'ৰ পৰা আহিছ খুড়াদেউ নমস্কাৰ আচলতে আমি মেনেজমেণ্টৰ ষ্টুডেণ্ট হয় গুৱাহাটীৰ পৰা আহিছিলোঁ মই আব্দুল আৰু মই নেকি নাই নহয় খুড়া আমি কিছুমান প্ৰডাক্টৰ কাৰণে আহিছিলোঁ আপুনি চাই ল'ব পাৰে আমাৰ প্ৰডাক্টবিলাক যাকে তাকে বিশ্বাস কৰিব নোৱাৰি না ঠিক আছে খুড়া আহিছোঁ আপোনাক লগ পাই বহুত ভাল লাগিল আব্বা মই অলপ নেকিবৰ ঘৰৰ পৰা আহোঁ ঠিক আছে নুসরত পয়লা তুমি আব্বার দরকার না টাইম মতো লিখবে ঠিক আছে ঐ কোন এইটো শুনা তাত ঘূৰিলে লাভ নাই বল বল কৰি লাভ নাই বাইদেউ এতিয়া তাই ঠিক আছে সব নৰ্মেল ঠিকে আছে অলপ মানে চিন্তা কৰিব
বান্ধি আছে তহঁতে তহঁতে মানুহক বিশ্বাসে কৰিব নালাগে কি কৰিছে আপুনি কি কৰিছে আজি যদি এওঁলোক নহলে হয় আজি আপোনাৰ ছোৱালী ঘূৰাই নাপালেহেঁতেন খুৰা সকলো মানুহ একে নহয় হেৰি মই তোমাক কি বুলি ধন্যবাদ দিম এই কি কৰিছে আপুনি মোতকৈ বহুত ডাঙৰ হয় জ্যেষ্ঠ হয় আপোনাক আমি সন্মান কৰোঁ চ' মানে কি হ'ল খুৰা হয় আমাৰ জাতিটোক লৈ মানুহে বহুতেই কিবা কিবি কয় আমিও ক'ব পাৰোঁ কিন্তু আমিও কওঁ কাৰণ আমিও সকলো ধৰ্ম জাতিকে আমি সন্মান কৰোঁ তো খুৰা আজিৰ পৰা আপুনি কেতিয়াও মোক বুলি নহয় তেন কোনো মানুহে এনেকুৱা ব্যৱহাৰ নকৰে আহিছোঁ খুৰা আমি তো চ' গাইজ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আমি আচলতে এই ভিডিঅ'টোৰ যোগেদি এয়ে বুজাব বিচাৰিছোঁ যে কোনো এজন মানুহক ইমান সোনকালে ভাল বা বেয়া বুলি মানে ভাবি ল'ব নালাগে আৰু কোনো জাতিক সৰু ডাঙৰ বুলি ভাবিব নালাগে কাৰণ হাতৰ আঙুলি পাঁচটা যেনেকৈ সমান নহয় ঠিক তেনেদৰে চব মানুহে একে নহয় চ' যদি ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাৰ বাজেট কম চেনেলটোৰ পৰা সমূহ ইছলাম ধৰ্মী বন্ধুবৰ্গলৈ পবিত্ৰ ঈদৰ শুভেচ্ছা থাকিল ঈদ মুবাৰক ঈদ মুবাৰক জয় অসম And you got